তুলসীজোপা আনি পেলাইহে ৰুবলৈ যাওঁ পাই। কাতি বিহু ইমান কাম এতিয়া পখাটো কৰিবলৈ আছে, তাৰপিছত ঘৰো মুচিব আছে। এতিয়া মই ৰুবলৈ যাওঁ। পানী ভৰ্তিটোতো কোনো গ'ল সেইটো মোৰ মুচি এটা পুলিটো ৰুব লাগিব। কিমান যে হাতখন লেতেৰা হৈছে। প্ৰত্যেকবাৰ আমি এনেকেই কৰোঁ। সেইটো কাৰণে মই নিজে মুচি আছোঁ। এতিয়া মই গাঁতটাহে খান্দিবলৈ এতিয়াতো দিলোঁ। এতিয়া আকৌ এইটো ধৰি থাকিব লাগিব। এতিয়া আকৌ আমি ৰুবও লাগিব নহয়। কি যে হ'ল, কামেই কাম। আজি কাতি বিহু নহয়, কামেই কাম হ'ব আজি। আমাৰ তুলসী তলত আকৌ আমাৰ আজি প্ৰসাদ দিয়ে। চবৰ ঘৰতে আমাৰ প্ৰসাদ খোৱা। আপোনালোকক খোৱাই নে কওকচোন। ইমান যে কাম কাতি বিহুত, কিনো যে কাম, কি একোৱে বুজি নাপায়। ইমান যে কাম। এই ধুনীয়া গধূলি